মই যদি গছ হলো হয় তেনেহ'লে মোৰ চাগে টোপনি নাহিল হয়। মই যদি গছ হলো হয় তেন্তে ৰাতিটো উজাগৰে থাকিলো হয়। কোনোবা থাৰ্ড ক্লাছ পাৰ্চনৰ হাতত মোৰ বলিদান হ'ল হয়। কোনোবা থাৰ্ড ক্লাছ মানুহে মোৰ গাত কুঠাৰ মাৰিলে হয়। গছৰ দৰে যদি মই গ'লো হয় ঘূৰি আহোঁতে ডিঙিত মোৰ কুঠাৰখন লাগি আহিলে হয়। যদি গছৰ ঠাইত মই বহিলো হয় তেন্তে মই আজি গছৰ দৰে সন্মান নাপালো হয়। যদি মই গছৰ দৰে খোজ কাঢ়িব নোৱাৰিলো হয় তেন্তে মোকো কোনোবাই কাটি কাটি পিচ পিচ কৰিলে হয়। অক্সিজেনৰ অভাৱত মই কান্দি কান্দি মৰিলো হয়। সফলতা বিফলতাৰ দুমোজাত মই তছনছ হৈ গ'লো হয়। মোৰ কথা ভাবিছ জানো কেতিয়াবা? অক্সিজেন নোহোৱাকৈ মই কেনেকৈ কক পকাই আছোঁ, কাৰ্বন ডাই অক্সাইডৰ সৈতে দৈহিক সম্পৰ্ক স্থাপন কৰিছোঁ। হাতত এটা বন্দুক তুলি ল'লোঁ হয় আৰু সেই বন্দুকটোৰে নৰঘাতক গছঘাতকক গুলিয়াই গুলিয়াই হত্যা কৰিলোঁ হয়। তাৰ আটাইবোৰ গুলি প্ৰকৃতিৰ দোষীসকলৰ বুকুত পৰিলে হয়। আটাইবোৰ চকু পানী প্ৰকৃতি নাশীৰ চকুত দেখিলোঁ হয়। বাহ বাহ কি জটিল পৃথিৱীয়ে। মই কাকোকে একো ক্ষতি কৰা নাই, তথাপিতো মোক কাটি কাটি শেষ কৰি পেলাইছে সিহঁতে। উচুপি চাই আছো মই মোৰ নিজৰ বিননি। মই যদি গছ হলো হয় সিহঁতকো মই তছনছ কৰি পেলালো হয়। গছৰ সৈতে কথা পাতিব বিচাৰিছোঁ আজি। গছৰ দুখ কষ্ট জানিব বিচাৰিছোঁ। অক্সিজেনৰ সন্ধানত ঘূৰি ফুৰিছোঁ গোটেই দিন। অক্সিজেনৰ অনুপস্থিতিত কেনেকৈ থাকোঁ গোটেই দিন। কাৰ্বন ডাই অক্সাইডৰ পৰিৱেশত কেনেকৈ থাকোঁ আমি। গতিকে গছৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। গছে দিব আমাক জীৱনৰ ৰসালতা, গছেই দিব আমাক জীৱনৰ প্ৰাণ। গছৰ অবিহনে আমাৰ জীৱনৰ এটি মাথো সময় হৈ পৰে জটিল। গছৰ অবিহনে আমি কেনেকৈ জীয়াই থাকোঁ? এই সমগ্ৰ বিশ্বত গছৰ প্ৰয়োজনীয়তা আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। আহক আমি সকলোৱে মিলিজুলি বৃক্ষৰোপণ কৰোঁ।